বৃহস্পতিবাৰে শ্ৰী শ্ৰী মায়ামৰা মোদাৰখাট সত্ৰত মায়ামৰা বৈষ্ণৱ সমাজৰ অন্যতম অপৰিহাৰ্য ধৰ্মীয় পৰ্ব শৰণ লোৱা কাৰ্য সম্পন্ন কৰা হয়। এই মাংগলিক কাৰ্যত হাটখোলা গাঁৱৰ মুঠ ৪৬ গৰাকী যুৱক ৪৮ গৰাকী মহিলাক শৰণ দিয়া হয়। আজি পুৱা ভাগত নামঘৰ প্ৰাংগণৰ পৰা ধৰ্মীয় শোভাযাত্ৰা উলিয়াই ঐতিহাসিক শ্ৰী শ্ৰী মায়ামৰা মোদাৰখাট সত্ৰত সেৱা জনাই চেঁচা নৈত শৰণ পৰ্ব সম্পন্ন কৰা হয়। ৰীতি অনুযায়ী শৰণাৰ্থী পুৰুষে ৮০খন পাণ এখনি আগলি কলপাতেৰে টানকৈ মেৰিয়াই সেই বস্তুপদ নিজৰ দুই হাতেৰে ধৰি কপালৰ ওচৰত সেৱা কৰা ভংগীমাৰে লৈ পবিত্ৰ চেঁচা নদীৰ পুণ্য জলত একেলগে ৩বাৰ বুৰ মাৰি শাৰী নভঙাকৈ গুৰুৰ ওচৰলৈ আহি পাণৰ বস্তুপদ তাৰাৰ চৰণত আগবঢ়ায়। ইয়াৰ পিছতে গুৰুজনাই প্ৰয়োজনীয় দীক্ষা দি প্ৰতিজন পুৰুষ নশৰণীয়াক ভগৱন্তৰ সহস্ৰ নামৰ এটি নাম প্ৰদান কৰি শ্ৰী শ্ৰী মায়ামৰা মোদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে আনুষ্ঠানিকভাৱে শৰণৰ ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰে। তিৰোতাসকলক পুৰুষৰ দৰে মুণ্ডন আদি কৰাই শৰণ দিয়া নহয় যদিও পুৰুষৰ পৰাই শৰণৰ ভাগ পায় বুলি লোকবিশ্বাস। অপবিত্ৰ দেহাটো পবিত্ৰ কৰা, জন্মদিনাৰ পৰা আজিৰ দিনলৈকে তেওঁ কৰা কুকৰ্ম, কুখাদ্য, কুভক্ষণ যিখিনি হৈছিলে সমলঞ্চে পৰিত্যাগ কৰি সেই দেহাটি পবিত্ৰ জলত বুৰ মাৰি তিনি সত্য খাই ১৭তম ৩ গুণত নামক সামৰি ৩ বুৰ মাৰি আহি আমাৰ সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰৱেশদ্বাৰ সোমাই তাৰ শৰণ কক্ষত গুৰুজনাই নীতি শিক্ষা দি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ এক এক নাম প্ৰদান কৰে। তেতিয়াৰ তেওঁ উন্নীত হয় ভকতৰ শাৰীত আৰু তেওঁক এনেকুৱা কিছুমান বাক্য প্ৰদান কৰা হয় যাতে নামটোক ৰক্ষা কৰা আৰু ভকতৰ ৰীতি নীতি অৱলম্বন কৰি তেওঁৰ সমস্ত জীৱন যাতে কোনোদিন কোনো কালিমা নাহানে, ভগৱন্ত প্ৰেম ভক্তিভাৱ হৃদয়ত পোষণ হয় আৰু গুৰু ভক্তি থাকে, ভকতৰ প্ৰতি শ্ৰদ্ধা অনুৰাগ থাকে। এইখিনি তেওঁলোকে শিক্ষা প্ৰদান কৰি শৰণ কাৰ্য শেষ কৰা হয়। শৰণ কাৰ্যৰ শেষত সৰ্বজনকে আমি নিৰ্মালি প্ৰদান কৰোঁ। নিৰ্মালি প্ৰদান কৰাৰ পাছত তেওঁলোকে নিজ গৃহ অভিমুখে যাব পাৰে।